নমস্কাৰ, মই আজি হৈছে 2 এপ্ৰিল বুধবাৰ। দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। প্ৰথম খবৰটো হৈছে কামৰূপ মেট্ৰ' জিলা পৰিবহণ বিভাগৰ অভিলেখ সৰ্বকালৰ সৰ্বাধিক ৰাজহ সংগ্ৰহ বিভাগটোৰ 534 কোটিৰ অধিক ৰাজহ সংগ্ৰহ কামৰূপ মেট্ৰ' জিলা পৰিবহণ বিভাগৰ। পৰৱৰ্তী খবৰটো হৈছে চীনৰ উত্তৰ পূব ভাৰত দখলৰ বাবে প্ৰৰোচনা বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ। পৰৱৰ্তী খবৰটো হৈছে কাইলৈ ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন সংবাদমেল সম্বোধন কৰিব ৰাজ্যিক নিৰ্বাচন আয়ুক্তই। কাইলৈ সন্ধিয়া 5 বজাত অনুষ্ঠিত হ'ব সংবাদমেল। নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে সম্বোধন কৰিব সংবাদমেল। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে জাৰি হ'ব নিৰ্বাচনী অধিসূচনা। পৰৱৰ্তী খবৰটো হৈছে ম্যানমাৰতকৈ ডাঙৰ ভূমিকম্প আহিব, ভাৰতত ভয়ংকৰ সতৰ্কবাণী। পৰৱৰ্তী খবৰটো হৈছে কাৰ পাঠ পৰিছে শিক্ষাৰ্থীয়ে কাৰ স্বাৰ্থত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শত্ৰু মহম্মদ ইউনুছৰ পাঠ। পৰৱৰ্তী খবৰটো হৈছে মহম্মদ ইউনুছৰ মন্তব্যক লৈ সৰব মুখ্যমন্ত্ৰী। ইউনুছৰ মন্তব্যৰ আঁৰত দীৰ্ঘদিনীয়া পৰিকল্পনা থাকিব পাৰে। চিকেন নেক কৰিডৰ চাৰিওকাষে পথ ৰেলপথ নিৰ্মাণ কৰিব লাগে। চিকেন নেক কৰিডৰক বাইপাছ কৰাটো অতি প্ৰয়োজনীয়। মহম্মদ ইউনুছৰ মন্তব্যক সহজভাৱে ল'ব নোৱাৰি। পৰৱৰ্তী খবৰটো হৈছে দিলৌৰা ককায়েকক গ্ৰেপ্তাৰ কৰি মুখ্যমন্ত্ৰী। দিলৌৰা ককায়েক এজন প্ৰতিষ্ঠিত মাটিৰ দালাল। 2021 তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। চাৰ্জশ্বিট দাখিলৰ পিছতো তেওঁ স্কুলৰ শিক্ষক। চাৰ্জশ্বিট দাখিলৰ পিছতো চৰকাৰে ব্যৱস্থা নললে। দিলৌৰাৰ এজন ডাম্পাৰ বেপাৰী। দিলৌৰাৰ গাত সাংবাদিকৰ চৰিত্ৰৰ গুণ একো নাই। পৰৱৰ্তী খবৰটো হৈছে HSLCৰ টিউচনৰ বাবে পৰীক্ষাৰ্থীক দিব মাহে 300 টকাকৈ। বিশ্বনাথত এই ঘোষণা মুখ্যমন্ত্ৰীৰ। পৰৱৰ্তী খবৰটো হৈছে চেক লৈ মোবাইল কিনিবলৈ নাযাব মুখ্যমন্ত্ৰী। মোবাইল কিনিলে সোণৰ কণীৰ পৰা হাঁহটো মৰি থাকিব। হাঁহটোৰ পৰা আমি সোণৰ কণী নাপাম। এই 10,000 টকাই দুটা কণী পাৰিব। এটা কণী 25,000 টকা আৰু এটা 50,000 টকাৰ মহিলা উদ্যমিতাৰ চেকক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে চেয়াৰমেনৰ বিধায়ক পদ খাৰিজৰ সম্ভাৱনা। অসম বিধানসভাৰ বিশেষাধিকাৰ কমিটিৰ বৈঠক। বিশেষাধিকাৰ ভংগৰ অভিযোগ চেয়াৰমেনৰ বিৰুদ্ধে। বিধানসভাৰ উপাধ্যক্ষৰ মৰ্যাদা হানিৰ অভিযোগ। বাজেট অধিৱেশনৰ অন্তিম দিনটোতে চেয়াৰমেনৰ অতন্তৰ। পৰৱৰ্তী খবৰটো হৈছে হ্ৰাস পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত হ্ৰাস পালে 41 টকাকৈ। পৰৱৰ্তী খবৰটো হৈছে 900 বিধ অত্যাৱশ্যকীয় ঔষধৰ দাম বৃদ্ধি। পুনৰ বাঢ়িল ঔষধৰ দাম। কলেষ্টৰেল, ইনচুলিন, গেষ্ট্ৰ, ৰক্তচাপ, কিডনী, হৃদৰোগৰ ঔষধৰ বাঢ়িল দাম। 1.74% বৃদ্ধি পালে ঔষধৰ মূল্য। পৰৱৰ্তী খবৰটো হৈছে অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ ছুটী বাতিল। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। অসম চৰকাৰৰ সকলো কৰ্মচাৰীৰ ছুটী বাতিল। পঞ্চায়ত নিৰ্বাচন শেষ নোহোৱা পৰ্যন্ত ছুটী ল'বলৈ নিৰ্বাচন আয়োগৰ অনুমতি ল'ব লাগিব। পৰৱৰ্তী খবৰটো হৈছে ভূমিকম্পত প্ৰাণ গ'ল 2,719 গৰাকী লোকৰ। বৃদ্ধি পাই আছে মৃতকৰ সংখ্যা। আজিলৈ মানে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু এনেকুৱা ধৰণৰ খবৰসমূহ সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।